দোকানৰ ধাৰকেইটা দি ল'ব লাগিব। মানুহটো ক'লৈ গ'ল বা? মানুহটো ইয়াত বহি আছ তই? এতিয়া বহিছো। এই মোক টকা লাগিছিলে অলপমান, আছে না বা? পইচা আছে না বা? কিমান লাগে? বেছি নহয়, 10,000 মান লাগিছিলে। 10,000? আছে না বা? 10,000 পইচা আছে। আছে বা? তই কালি পৰহি দৰমহা পাইছিলি, মোক দিবই লাগিব আজি। পইচানো আছে। সদায় খুজি নাথাকোঁ নহয় মই, আজি দিবই লাগিব। ডাঙৰজনী হ'লে দিয়, মোক হ'লে নিদিয়। এটা কথা নহয়, তই গছ পুলি এটা ৰুগে যা। গছ পুলি? 10,000 যা। গছ পুলি আকৌ কেলে? ৰুগে যা। গছ পুলি ল'লে কি দিবি নেকি? ঘৰত গছ চছ নাই দেখিছ নাই? গছ পুলি এটা ৰুগে যা, তেতিয়া দিম তই। গছ কেলে ৰুঙে চোন, কিবা কিবি এইবোৰ হেৰি আছে, অমিতা গছ আছে, নাই টেঙা গছ আছে। মই আজিকালি পলিচি নহ'লে কাকো পইচা নিদিওঁ। গছ পুলি এটা ৰুগে যা, দিম 10,000 যা। এনেই পইচা দিবলৈ আছে তহঁতক। গছ পুলি এটা ৰু, তেতিয়াহে পাবি পইচা। পুলি ৰুবলৈ কৈছে, কিনো পুলিটোহে ৰুব লাগিছে। 10,000 টকা পাম, ভালে হ'ব দে। শিলিখা পুলিটাকে ৰুই লওঁ গম মই ৰ। আনকালেতো মোক পুলি ৰোৱাৰ কথা নকয়, আজি মানুহটোৱে কেলে পুলি ৰোৱাৰ কথা ক'লে বা? 10,000 টকা পাম, ৰুই দিম, ভালে হ'ব দে। ফল মূলো খাবলৈ পাম, পুলিটো আকৌ বাঢ়ি ৰুই দিম, 10,000 টকা পাই যাম। এইটোকে ৰুই দিম, এইটোকে ৰুই দিম, এইটোকে ৰুই দিম, এইটোকে ৰুই দিম, ইয়াতে ৰুই দিম। যেন তেনে পাইপো মাৰিলি গা হৈ যাব। চাৰিব আছে নহয় মানুহটোৱে। আমাৰ ডাঙৰজনী অলপ নেকি, তাই ওপৰতে পইচা পাব। পুলি 10,000 টকাৰ কথা আছে মোৰ, হৈ যাব। এইবাৰ মানুহটোৰ ওচৰলৈ যাম, থাক। এইবাৰ মানুহটোৰ ওচৰলৈ যাম। মানুহটো ৰুই লওঁ দে, পইচা 10,000 টকা দিয়া। ৰুলি? ভাগৰ লাগিলে ৰুলো। কি পুলি ৰুলি? সেই শিলিখা পুলিটাকে ৰুই দিলোঁ। আজি ৰুইছোহে? পানী দিলি? পানী নাই দে, দিম কৈ দিয়া। তই কৈছ আকৌ পুলিটো ৰুবলৈ, ৰুই থৈ আহিছোঁ মই এইটো কাৰণে। অকল ৰুলে হ'ব নেকি? আকৌ কি কৰিব লাগিব? ডাঙৰ হ'ব লাগিব। ডাঙৰ চোন হ'বলৈচোন সেয়া 7-8 বছৰমান লাগিবচোন। কি মই ৰখি থাকিম নেকি 10,000 কাৰণে? নালাগে, মোক আজি লাগিব পইচা। তেনেহ'লে তই ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউ? আকৌ কি হয় ইণ্টাৰভিউ? ইমান কষ্ট ৰুই মেলি আহিছোঁ, আকৌ কি হয় ইণ্টাৰভিউ? নাজানো মই ইণ্টাৰভিউ। নাই ইণ্টাৰভিউ লাগিব। আনকালে পইচা খুজিলে যে এনেকুৱা নহয়। আজি কেলে এনেকুৱা কৰিছ? তাৰপৰা দিবলৈ মন নাই বুলি কৈ দিলে হয়চোন ডাইৰেক্ট। ইণ্টাৰভিউ দে, তই পইচা ইণ্টাৰভিউ পাছ কৰিলে পাবি। এতিয়াই দিম। মই কিহৰ ইণ্টাৰভিউ লাগে ক? কাগজ কলম লৈ দে, আজিয়ে মই দিম, লাগিবই মোক 10,000 টকা। পইচা লাগে লোকে ৰোৱাওঁতে ঘৰত সময় নিদিয়াকৈ গৈছিলি, পালি। তোক আজি সেইটো মানুহটোৱে আজি কিহৰ ইণ্টাৰভিউ ল'ব বা? কিবা লয়, কিবা ইণ্টাৰভিউ লয়? মোৰ যে ভয় লাগিছে। যদি মই ইণ্টাৰভিউত পাছ নকৰোঁ, মোৰতো 10,000 টকাটো নেপাম। নহ'ব, জোৰকে দিবলৈ ক'ব লাগিব। ভালেই হ'ব, জোৰ দিবলৈ ক'ব। মানুহটো কিবা প্ৰধানমন্ত্ৰী কথা সুধিলে হয় দেই। ল মানুহটো ল। আনিলি ওচলীয়া কিহৰ বা ইণ্টাৰভিউ? জোৰ দিবি দে প্ৰশ্ন। এক নম্বৰতে কচোন, তই 10,000 টকা কি কৰিবি? মই 10,000 টকা এটা মই বেংকত থ'ম। বেংকত থবি? কেই তাৰিখে থবি? বেংকত আজি পালে আজিয়ে যাম। আজি পালে আজিয়ে যাবি? বেংকত কিমান দিন থবি? বেংকত একদম ফিক্স কৰি দিম। ফিক্স কৰি দিম? একদম ফিক্স ডিপজিট কৰি। সেইটো কাৰণে লাগে? তেতিয়াহে এখন পাছত ভালকৈ খাব পাৰিম। তই যে কথাটো বুজাই নাই। আৰু কি কৰিবি? সেই পইচাটো উলিয়াই কি কৰিবি? ঢেৰ হ'ব পইচা, তেতিয়া ঘৰ বনাম আকৌ। ঘৰ বনাবি? সেইদিনত খাব নালাগে, ঘৰ বনাম। তই সেই কেইবছৰ থবি? একেবাৰে 10 বছৰ কাৰণে ডিপজিট কৰিম। 10 বছৰ? 10,000 ফিক্স ডিপজিট? হ'বগৈ নহয় তেতিয়া। তই এইটো এটা তোৰ ডাইৰেক্ট ভুলে প্ৰশ্ন। কেলে? তই 10,000 টকা যদি দুটা গাহৰি পোৱালি পোহ, একে বছৰত কিমান হ'ব?
এটা গাহৰি ডাঙৰ হ'লে কিমান পায় 20-25 হাজাৰমান পায় তেতিয়াহ'লে দুটাত কিমান হ'ব 50 হাজাৰ পাম কিমান দিনত পাবি এবছৰ এবছৰ নেলাগে তেতিয়াহ'লে 10,000 টকাত এবছৰত কিমান হ'ল 50 হ'ল যদি 10 বছৰ কাৰণে ফিক্স কৰ কিমান হ'ব 20 এই তই সেইবোৰ বাদ দেচোন মুঠতে মোৰ ইণ্টাৰভিউটো ল 20 সেইটোৱে ইণ্টাৰভিউ চলি আছে এইটো কেনেকৈ ইণ্টাৰভিউ ক সেই 10,000 টকা যদি এবছৰতে 50,000 হ'ল তই 10 বছৰ হিচাপ কৰাচোন তেতিয়াহ'লে 5 লাখ টকা হ'ল হা তই ইণ্টাৰভিউ ফেইল বা তোৰ কথাটো বেয়াও নহয় সেইটোও ঠিক আছে তো পাছ কৰিছ বাৰু দি দিম একো নাই হেৰি মই তেতিয়াহ'লে এটা কামেই কৰোঁ মই ডিপজিট কৰিবলৈ নাই মই মুঠতে গাহৰিকে পুহিম আৰু ঠিকছে মই একদম গাহৰিকে পুহিম আপডাল কৰি মোৰ পইচা হ'ব এইটোহে কথাটো তই সেইটোকে ক'ব বিচাৰিছোঁ তাৰমানে এইটোহে কথা মই আজিয়ে পাই গ'লো দেই বাইদেউ যে গম নাপালে হয় দেই হেৰি কি হ'ল এতিয়া নহ'ব মই পাছ কৰিলোগৈচোন তই হেৰি কৰিবি এটা কাম কৰিবি আকৌ কি হ'ল আকৌ নৱেম্বৰ মাহতে ল'বি এতিয়াই ৰুবলৈ ক'লি এতিয়াই ৰুলোঁ এতিয়া ইণ্টাৰভিউত পাছ কৰিলোঁ আকৌ কি হয় নৱেম্বৰলৈ মই নৱেম্বৰলৈ ৰখি দিবলৈ নাই দে নাজানো মুঠতে মোক লাগিবই হেৰি যে এটা কথা নহয় পাহৰিলি কি কথা দুইজনীয়ে যে 10,000 পাম কৈছিলি মামাৰ পৰা সেইটোতো এতিয়া নিদিয়েতো ছেপ্টেম্বৰতহে দিব আকৌ সেই ছেপ্টেম্বৰতে পাবি এইটো চৰকাৰে দিব ন তোৰ পৰা মই আজি মানুহটোৰ পৰাহে কৈছোঁ মই চৰকাৰলৈ মই ৰখি দিবলৈ নাই তই যে সেই দিনে ৰাতিয়ে ঘূৰি ফুৰিলি হে আজি পাম কালি পাম ধাৰ লগালি সেই ধাৰৰ পইচা উঠাব লাগে এইখিনি কিমান টকা তই অহা যোৱা কৰিলি কচোন জেৰক্স কৰিলোঁ ইণ্টাৰভিউ দিবলৈ কালি কেইটকা খৰচা কৰি গ'লি কালি 400 টকা লাগিছিলে মোক তেতিয়াহ'লে লাগিব আকৌ নহ'লে আকৌ ইণ্টাৰভিউত নগ'লে বুলি ক'লে পইচাটোকে নিদিওঁ বুলি কৈছে গাড়ী ভাড়া দি গৈছিলোঁ আকৌ তেতিয়াহ'লে সেইবোৰ ক'ৰ পৰা পাইছ এই 300 টকা হাজিৰা পাওঁহে কাম কৰি লাগে এতিয়া পইচা নালাগে পইচাকে নালাগে মোক পইচাকে নালাগে দে গছ পুলিটো পানী দিবিগে গছ পুলি পইচা নালাগে এতিয়া গছ পুলিটো উঘালি পিনি কাটি পেলাম গৈ মোক নালাগে পইচা নাই কাটিব খাবাৰদাৰ পইচা দিম বুলি কৈছিল নহয় কাটিব নাপাওঁ গছ পুলি ইমান কষ্টত ৰুলোগৈ মই পানী দিয়াটো বাদে দে মই 10,000 টকা বোলো পাম সেই 10,000 টকাৰ কাৰণে এটা গছ পুলি ৰুইছ ভৱিষ্যতটোৰ কাৰণে চিন্তা কৰ ফ্ৰীতে ৰুব নোৱাৰ তই ঢেৰ ৰুলোঁ ফ্ৰীতে মই এতিয়া পইচাটো খোজোঁ তই আকৌ কোৱা দেখিহে এটা গছ পুলিত কোনে অকৰা বাপেকে তোক 10,000 দিব এটা গছ পুলি ৰুলে যদি 10,000 মই 100টা ৰুম কিমান টকা পাম মইতো ভাল কথা চিন্তা কৰিছিলোঁ এতিয়া সি গৈ পিনি বেলেগ কিবাহে উলিয়ালেগৈ নালাগে পইচা কিমান টকা পাম তই চিন্তা কৰ মই যদি 100টা ৰুই দিওঁ 10,000কে কিমান পাম তই মই নুৰুঙা শুনিছে মোক পইচা কেইটামান লাগিছিলে নহয় পইচা তোকো লাগে মোকো লাগে তই পইচা বাইদেউকো পইচা লাগে বুলি কৈছেচোন বাইদেউ এখন লগ কি ক'ম মই কোখন আপোনাক কেলে পইচা লাগে বুলি কোৱা নাই জানো নাই মোক গছ পুলিও নলওঁ মোক পইচাও নালাগে নালাগে মই ৰুলুম ক গছ পুলিও নালাগে পইচাও নালাগে গছ পুলিও নালাগে মোক 10,000 নালাগে এই দোকানত ধাৰ দিবলৈ আছে আৰু ক'ত সেই জাংতে এই যে গৈছিলে নাই সেইখিনি পইচা চব ধাৰ ঘূৰাই দিবি হ'ব